নমস্কাৰ বন্ধুসকল, বাস্তু টিভিলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, মই আজি কিছুমান দুৱাৰৰ ডিজাইনৰ বিষয়ে ক'বলৈ যাম। এনেকুৱা কিছুমান আজিকালি ডিজাইন মানুহে আজিকালি ঘৰত লগাবলৈ লৈছে, বিশেষকৈ ডাঙৰ ডাঙৰ ফ্লেট বিল্ডিংবিলাকত বহুত টকা খৰচ কৰি পেলাই তেওঁলোকে কিছুমান এনেকুৱা ডিজাইন লগাব লৈছে যিবিলাক একেবাৰে আমাৰ বাস্তু শাস্ত্ৰৰ পৰিপন্থী হয়। তো তেনেবোৰ দুৱাৰে কি কৰিব, আপোনালোকৰ ঘৰলৈ নিগেটিভ এনাৰ্জি কঢ়িয়াই আনিব। তাৰ ফলত আপোনালোকৰ ঘৰত হাই কাজিয়া হুলস্থুল ইত্যাদি ইত্যাদি হ'ব পাৰে, আপোনালোকৰ হ'বলগীয়া কাম নহ'ব পাৰে। তো বহুখিনি বাস্তুটো কঢ়িয়াই লৈ আহিব। গতিকে মই তেনেকুৱা ধৰণৰ আজি কিছুমান দুৱাৰৰ বিষয়ে মই আলোচনা কৰিম আপোনালোকৰ লগত। গতিকে আহক বন্ধুসকল, আৰম্ভ কৰোঁ। বন্ধুসকলে, আপুনি এই দৰ্জাখন দেখিছে, আপোনাৰ মেইন দুৱাৰখন সদায় 2 পাল্লা হ'ব লাগে। 2 পাল্লা হ'ব লাগে আৰু এই চৌকাঠকেইটা কমপ্লিটলি 4টা চৌকাঠ হ'ব লাগে। তলতো এটা এনেকৈ চৌকাঠ থাকিব লাগে। কিন্তু আজিকালি ঘৰবিলাকত দেখা হয় যে পকা ঘৰ হয়, টাইলছ লগাই বা ষ্ট'ন লগাই, গতিকে তলৰ চৌকাঠটো নিদিয়ে। ইয়াত যদি আপোনালোকে এটা চৌকাঠ দিয়ে ভাল হয়। যদিও পকা ঘৰ হয়, আপুনি সৰুকৈ হ'লেও ফ্ল'ৰটো মানে ফ'ৰ্চখনৰ লেভেলত আপুনি সৰুকৈ হ'লেও এটা চৌকাঠ দিব লাগে। যদি আমাৰ গোটেই 4 ৰাউণ্ডে যদি আমাৰ চৌকাঠ থাকে, তো ঘৰখনলৈ মানে সেই দৰ্জাখনে পজিটিভ এনাৰ্জি কঢ়িয়াই আনে। গতিকে সেইখিনি আপোনাৰ ঘৰখনলৈ কমপ্লিটলি পজিটিভ যদি আপোনাৰ এনাৰ্জি কঢ়িয়াই আনিব লাগে, গতিকে দৰ্জাখন কমপ্লিটলি বাস্তুসন্মত হ'ব লাগিব। তো মই মেইন দুৱাৰৰ সম্পৰ্কত মই এই কাৰণে ভিডিঅ'টো বনাই আছোঁ, কাৰণ মেইন দুৱাৰখন হ'ল ঘৰখনৰ মেইন হয়। আপোনাৰ যদি মেইন দুৱাৰখন ভাল থাকে, বাকীখিনি 2-এটা বাস্তু দোষ থাকিলেও এইখনে তাৰমানে মেইনটেনেঞ্চটো বনাই ৰাখিব পাৰে তাৰমানে। এতিয়া গতিকে আমাৰ 2 পাল্লা হ'ব লাগে আৰু 4টা চৌকাঠ হ'ব লাগে। কিন্তু এইখনতে ছাইডত মই এটা খিৰিকী বনাই দেখুৱাইছোঁ, দেখিছে? এইবিলাক ডাঙৰ ডাঙৰ বিল্ডিংবিলাকত আজিকালি প্ৰায় দেখা পাব আপোনালোকে। ইয়াতে ইটো এটা লেভেলতে তেওঁলোকে কি কৰে, ছাইডতে সৰুকৈ এখন গিলাচ লগা ডিজাইনৰ বা গিলাচ দিব পাৰে ইয়াত, বা কিছুমানে গিলাচ নিদিলেও এনেকৈ সৰু সৰু জালনা টাইপৰ দি পেলাই মানে এখন তেওঁলোকে কি কৰে, মানে এই চৌকাঠটো লগতে লগাই পেলাই দৰ্জাখন মানে ডিজাইন দি পেলাই বনায়। কিন্তু সেইটো সম্পূৰ্ণ বাস্তু সন্মত নহয়, সম্পূৰ্ণ বাস্তু বিপৰীত হয়। এইটো কেতিয়াও বনাব নালাগে। এইটো কমপ্লিটলি এইটো ৰং হয়। ইয়াৰ ফলত আপোনাৰ যিখিনি পজিটিভ এনাৰ্জি আহিবলগীয়া আছিলে সম্পূৰ্ণ সেইখিনি ব্লক কৰি দিব। ইঞ্জিনিয়াৰসকলে এইবিলাক ঘৰ ঠিকা ল'ব, ঠিকা লৈ পেলাই তেওঁলোকে কি কৰে, এই দৰ্জাখনৰ ঠিক ওপৰেদি এটা ভীম বান্ধি দিব। তো ভীমটো দি দিয়াৰ লগে লগে একেটা লেভেলতে গুচি যায়। একেটা লেভেলতে গুচি যোৱাৰ লগে লগে গোটেই ঘৰখনৰ দৰ্জাবিলাক যিমান আছে একে ছেম হাইটৰ হয়। কিন্তু আমাৰ মেইন দুৱাৰখন সদায় আপোনাৰ অন্য দুৱাৰকৈ মিনিমাম 2 ইঞ্চি হ'লেও মানে ওখ হ'ব লাগে আৰু ডাঙৰ হ'ব লাগে। এতিয়া ইয়াত চাওক, খিৰিকী হওক দৰ্জা হওক, চাৰিওফালে 4টা আমাৰ কাঠ লাগে। গোটেই কাঠকেইটা মিলি পেলাই এটা চৌকাঠ হয়। গতিকে এই খিৰিকীখনৰ এইফালৰ চৌকাঠটো এই দৰ্জাখনৰে হয়। ইয়াৰ এই খিৰিকীখনৰ এক্সট্ৰা নাই বা দৰ্জাখনৰ এক্সট্ৰা নাই। এটাতে তেওঁলোকে কি কৰিছে, এই ডিজাইন দিয়াৰ কাৰণে খিৰিকীখনো ইয়াতে বনাই দিছে। খিৰিকীত যদি এই কাঠটো লগাব, খিৰিকীটো অলপ পাততে লগাব, আৰু দুৱাৰ বুলি ক'লেতো অকণমান মতা লগাব। হেৰি কাঠটো মতা লগোৱাৰ লগে লগে যদি এইটো 1 ইঞ্চিমান মতা লগায়, 1 ইঞ্চি যদি মতা লগায়, এই চৌকাটো যদি মতা লগায় ইয়াতকৈ, তেতিয়াহ'লে এই দৰ্জাখনে খিৰিকীখনতকৈ 1 ইঞ্চি সৰু হ'লে নাই, সৰু হৈ গ'ল। তাৰমানে এই খিৰিকীখনতকৈ দৰ্জাখন সৰু হ'ল, যিটো মানে আমাৰ বাস্তুশাস্ত্ৰৰ একেবাৰে বিপৰীত হয়। সেইটো একেবাৰে হোৱা উচিত নহয়। সেইকাৰণে যেতিয়া ঘৰ বনাই বা ঠিকা দিয়ে কাৰোবাক, ঘৰ বনোৱাৰ আগত তেওঁলোকক ক'ব লাগে যে যিটো ভীমটো সদায় অলপ ওপৰত দিব লাগে মেইন দুৱাৰখনৰ কাৰণে, আৰু ওপৰত হ'ব লাগে বস্তুটো। তেতিয়া কমচে কম খিৰিকীখনতকৈ ওপৰত নাই কমেও 2-3 ইঞ্চি ওপৰত মানে মেইন দুৱাৰখন হ'ব লাগে। আৰু আপোনাৰ এই বস্তুটো যদি আপুনি এইটো একেবাৰে বাস্তুৰ বিপৰীত হয়, এইটো এতিয়া বাস্তুসন্মত হ'বলৈ হ'লে আপুনি এইটো কি কৰিব লাগিব, মই মচি দিছোঁ আপোনালোকক। ইয়াত কমপ্লিটলি আপোনালোকে বেলেগকৈ ইয়াত এটা চৌকাঠ লাগিব। কমপ্লিটলি আপোনাৰ ইয়াত একযোৰ চৌকাঠ লাগিব। আৰু এই মাজৰ গেপখিনিত আপোনালোকে একজাপ গাঁথনি কৰি দিব পাৰে, একজাপ ৱাল দি দিব পাৰে। ৱাল দি দিয়াৰ লগে লগে কি হ'ল, ইয়াৰ যিটো চৌকাঠ, ইয়াৰ যিটো মানে গোটেই বাউণ্ডেৰীটো এইটো কমপ্লিট পৃথক হৈ গ'ল, দৰ্জাখনৰ লগত পৃথক হৈ গ'ল। তেতিয়া আপোনাৰ সম্পূৰ্ণ বস্তুটো বাস্তুসন্মত হৈ পৰে। এইদৰে যদি লগাই দিয়ে, এইটো কমপ্লিটলি ৰং হয়। এইদৰে কেতিয়াও হ'ব নালাগে, আৰু এইটো সদায় ৰাইট হয়। এইদৰে যদি বনায় একো অসুবিধা নাই। আপোনাক মই কিছুমান দৰ্জাৰ ডিজাইন দেখুৱাম। আৰু এটা ওপৰত এইটো যিটো ভেণ্টিলেশ্যনটো দিয়ে ওপৰত ইয়াতো বহুতে কি কৰে, ইয়াত বস্তুটো একেলগে লগাই দিয়ে।
তো ইয়াৰো চৌকাঠটো আৰু ইয়াৰ চৌকাঠটো একেটাই হৈ থাকিলে কিন্তু কি কৰিব লাগে বস্তুটো ইয়াতো ঠিক তেনেকৈ একজাপ ইয়াত ওপৰত ইটা গাঁথনি হ'ব লাগে একজাপ ইটা গাঁথনি হোৱাৰ পিছতহে ইয়াক আকৌ কমপ্লিটলি এই যিটো ভেণ্টিলেশ্যনৰ কাৰণে এক্সট্ৰা এটা মানে নিজৰ ইয়াৰ চৌকাঠ হ'ব লাগে চাৰিফালে গোটেইকেইডাল নিজৰ মানে বাউণ্ডেৰীটো নিজৰ হ'ব লাগে ভেণ্টিলেশ্যনখনৰ যিটো খিৰিকীখন এইটো সদায় এইটো বাহিৰলৈ ওলাই থকা হ'ব লাগে এইখন খিৰিকী দিব পাৰে বা কিছুমানে ইয়াতে ডিজাইন কৰি দিয়ে এইখন সম্পূৰ্ণ বাহিৰলৈ ওলাই থকা হ'ব লাগে এইটো মহাদেৱৰ তিনয়নৰ লগত তুলনা কৰা হৈছে মহাদেৱৰ যিটো তৃতীয় চকু আছে সেই চকুৰ লগত এইখন তুলনা কৰা হৈছে তো ইঞ্জিনিয়াৰে নিজৰ লাভটো চায় সেই গতিকে তেওঁ কি কৰে এই চৌকাঠটো বেলেগকৈ নিদি পেলাই ইয়াৰ লগতে লগাই দিয়ে এতিয়া ইয়াৰ পৰা এই কাঠডোখৰ তেওঁলোকেতো এটা ঘৰ নলয় হাজাৰটা ঘৰ ল'ব তেওঁলোকে যদি কেলকুলেশ্যন কৰি চায় যে এটা চৌকাঠত কমচে কম আপোনাৰ কিমান টকাকৈ যাব যদি 1000টা ঘৰ লয় 1000টাত কিমান টকা যাব গতিকে তেওঁলোকে সদায় কম খৰচত বস্তুটো হয় সেইটো বিচাৰে সেইকাৰণে কিন্তু আপোনালোকে সাৱধান হ'ব যাতে আপুনি ঘৰত মানে বনাবলৈ দিলেও সদায় এই বস্তুবিলাক ধ্যান দি ৰাখিব কাৰণ বাস্তু শাস্ত্ৰটো এনেকুৱা এটা বস্তু আপুনি বিশ্বাস কৰিলেও আপোনাৰ মানে ফল দিব নকৰিলেও ফল দিব এইটো কোনো যন্ত্ৰমন্ত্ৰ নহয় যে মই বিশ্বাস কৰা নাই এইটো মোক ফল নিদিয়ে কাৰণ আমাৰ ঘৰখনত পজিটিভ আৰু নিগেটিভ দুইখিনি শক্তি থাকে আপোনাৰ যদি বাস্তুসন্মতভাৱে দৰ্জাখন নহয় গোটেই দৰ্জাখনে আপোনাৰ নিগেটিভখিনি আপোনাৰ ঘৰলৈ কঢ়িয়াই আনিব নিগেটিভ শক্তিখিনি কঢ়িয়াই আনিব তাৰ ফলত আপোনাৰ কাজিয়া হাই প্ৰেছাৰ হ'ব তো আমাৰ যিবিলাক পুৰণা ঘৰবিলাকত আমাৰ এই চৌকাঠটোৰ যিটো গোটেই 4টা আমাৰ কাঠেই আছিলে গোটেই চৌকাঠটো তলফালেও আছিলে আগৰ পুৰণা ঘৰবিলাকত আৰু আজিকালি কি হ'ল আপোনাৰ এইটো প্ৰায় নাথাকে যিটো আমাৰ সাধাৰণ অৰ্থত এইটো আমি দুৱাৰ দলি বুলি কওঁ এই দুৱাৰ দলিটো মানে মেইন ডোৰত থাকিবই লাগে মেইন ডোৰ বুলি নহয় গোটেই দুৱাৰ থাকিলেতো আৰু ভাল কিন্তু বিশেষকৈ মেইন ডোৰ এখনত মানে দুৱাৰ দলিটো সৰুকৈ হ'লেও যাতে আপুনি যদি টাইলছ দিয়ে বা মাৰ্বল পাথৰ দিয়ে তাৰ লেভেলত হ'লেও সৰুকৈ হ'লেও বস্তুটো তাৰ ভিতৰত অলপমান হ'লেও কাঠটো লগাই থ'ব লাগে তো মই আপোনালোকক দুখনমান দৰ্জা দেখুৱাইছোঁ যিখিনি দৰ্জা আমাৰ একেবাৰে বাস্তুৰ মানে বিপৰীত হয় কিন্তু আজিকালি মানুহবিলাকে প্ৰায় তেনেকুৱা দৰ্জা লগাবলৈ লৈছে আপোনালোকে সাৱধান হওক যাতে মই তাৰ বাবে আপোনাক এই ফটোবিলাক দেখুৱাইছোঁ এই দৰ্জাখনলৈ চাওক এই দৰ্জাখনৰো খিৰিকী আৰু দৰ্জাৰ যিটো চৌকাঠ একেটাই হয় এইখনো সম্পূৰ্ণ বাস্তু বিপৰীত এইখনৰো একেই আৰু লগতে এইখনৰ ওপৰৰ ফালে চাওক পেৰেলেল নহয় বস্তুটো ধেনুভৰিয়ে আছে এনেকুৱাটো একেবাৰে হোৱা উচিত নহয় তো এইখনৰো চাওক একেই আছে চৌকাঠ খিৰিকী আৰু দৰ্জাৰ আৰু এটা কথা মনত ৰাখিব বন্ধুসকল দৰ্জাখন সদায় ভিতৰৰ ফালে খোলা হ'ব লাগে বাহিৰৰ ফালে খোলা কেতিয়াও হ'ব নালাগে তো এই দৰ্জাখন চাওক বন্ধুসকল এখন কমপ্লিটলি বাস্তুসন্মত হয় কাৰণ ইয়াৰ দৰ্জা আৰু খিৰিকীৰ চৌকাঠ সম্পূৰ্ণ পৃথক হয় বন্ধুসকল মোৰ চেনেলটো ভাল লাগিলে আপুনি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই এনেকুৱা বহুতো তথ্যমূলক ভিডিঅ' লৈ আহিম আপোনালোকলৈ কাৰণ যিখিনি আপোনালোকৰ জীৱনত বহুতো প্ৰয়োজন আজিলৈ আহোঁ আকৌ লগ পাম ধন্যবাদ